এই ফটোয়া বালকে লাগে এই যে মই মেখেলা ধোৱা মাইকী মানুহৰ মেখেলা ধুইছে অভদ্ৰ কেলা হেল্ল' ফ্ৰেণ্ডছ আজি আমি কথা পাতিম কেইটামান অভদ্ৰ অশিষ্ট ফটোৱা মহাফটোৱা দগাবাজ बहुत तेज हो रहा है बहुत तेज हो रहा है আজি কেইটামান অসভ্য ইউটিউবাৰ বন্ধুসকল দুজন ফটোৱা ইউটিউবাৰ আছে ভিডিঅ' দি মানুহক পাগল কৰি দিছে আৰু অসমৰ এছাম কিছুমান ফটোৱা মানুহে এই ভিডিঅ'বোৰ চাই লাইক কৰিছে ছাবস্ক্ৰাইব কৰিছে এনেকুৱা ফটো দিছে গতিকে বলক তেওঁলোকক আজি অলপ ধুলাই কৰোঁ ভিডিঅ'টো আৰম্ভণিতে কৈ দিছোঁ যে এই ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্ট পাৰপ'জৰ কাৰণে বনোৱা হৈছে গতিকে এই ভিডিঅ'টোৰ পৰা কোনো যাতে একো গাত পাতি আজি আমি কেইটামান ইউটিউবাৰক ৰ'ষ্ট কৰিম যিয়ে নিজৰ ভিউজৰ কাৰণে কিমান তললৈ নামি যাব পাৰে হয় বন্ধুসকল আমি পাখিৰাজ বংশী আৰু সেই তেখেতৰ হাজবেণ্ডৰ আজি আচল ছবি দেখুৱাম এওঁলোকে ছুইমিং পুলত সাঁতুৰিবলৈ গৈছে সেই কপি ফটো ইনষ্টাগ্ৰামত দি ইউটিউবত বেয়া থাম্বনেইল লগাই আজি আমি কিবা বুলি দিছিলে সেইটো দিয়াৰ প্ৰয়োজন নাই অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ থাম্বনেইল ইউজ নকৰে আপোনালোকে ছুইমিং পুল গৈছে খালত গৈছে পুখুৰীত নলাত পৰিছে এইটো আমাৰ আপত্তি নাই কিন্তু এইবোৰ ৰোমেণ্টিক চিন লগাই অসমৰ মানুহক আপোনালোকে আকৰ্ষিত কৰাৰ কোনো প্ৰয়োজন নাই আৰু ছেকেণ্ড কথাটো হ'ল যে এইবোৰ চুটি কাপোৰ পিন্ধি এইবোৰ থাম্বনেইলত নলগাব মই তেওঁলোকক অনুৰোধ জনাম তেওঁলোকে যাতে এনেকুৱা ধৰণৰ থাম্বনেইল ইউজ নকৰে অলপ ভাল থাম্বনেইল ইউজ কৰে যাতে মানুহে চবেই যাতে চাবলৈ সেইটো সক্ষম হয় আৰু এজন সেইটো ডিপাৰ্টমেণ্টৰ একেটা ধৰণৰ পাগল আছে ঐ বন্ধুসকল চৌবিক ৰাজখোৱা গতিকে মই তেখেতৰ এটা ৰিলছ দেখুৱাই দিছোঁ স্বাধীনতা দিৱসৰ উপলক্ষে তেখেতে কিবা এটা ৰিলছ বনাইছিলে গতিকে চাই লওক স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিলোঁ স্বাধীনতা দিৱস তহঁতৰ লাগিছে তোৰ কালত ময়ো আছিলে বিয়া পতাৰ পিছৰ পৰা স্বাধীন হৈ থাকিলে নহয় গোটেই পৃথিৱীখন মাইকীজনীয়ে দফলাকে ফালে আপোনাৰ মাইকীজনীয়ে আপোনাৰ পিঠিখন দফলাকে ফালে আপুনি মতা মানুহটো হৈ চাই থাকে লাজ নাপায় আপুনি আজিয়ে ইউটিউব এৰি দিয়ক মই মেখেলা ধোৱা আজিৰ দিনটো আটাইতকৈ ডাঙৰ শব্দশাৰী হৈছে মই মেখেলা ধোৱা কিয় বাত হে মাইকী মানুহৰ মেখেলা ধুইছে অভদ্ৰ কেলা গতিকে বন্ধুসকল এতিয়া আজিলৈকে এৰি দিছোঁ লগ পাম এটা নতুন ভিডিঅ'তে নতুন মানুহক ধুলাই সৈতে আজিলৈ ইমানেই তোৰ ওপৰত কেলা মই কেছ দিম আৰে কেছ দিব নালাগে অলপ ধেমালিহে কৰি